Please subscribe to my channel. গুড মৰ্ণিং কিউটিজ। আজি উঠিয়ে কেমেৰাটো অন কৰিয়ে ল'লো আৰু লগতে হাতত ব্ৰাছডালো লৈ লৈছো। আৰু আজি মই উঠিলো 4:30 বজাতে, কাৰণ মোৰ আজি বিশেষ এফালে যাবলগীয়া আছে। আৰু এইফালে মই গা পা ধুই ধুনীয়াকে ৰেডি হলোৱেই। বিশেষ একো সাজি কাচি থকা নাই, কাৰণ ইমান ৰাতিপুৱানো কোনে চাব। সেইকাৰণে মই পুৰা কমফৰ্টেবল চাৰ্ট এটা আৰু ঢিলা ঢিলা জিন্সটো পিন্ধি লৈছো, আৰু খোজ কাঢ়িবলৈ সুবিধাৰ কাৰণে জোতাযোৰ পিন্ধি লৈছো। লগতে চুলিকেইডালো বেনু গাঁঠি ললো, নহলে গাড়ীত হাৱা লাগি গোটেই জট বান্ধি যাব। আৰু এয়া হৈছে মোৰ ফুল লুক। কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাব। এতিয়া বলক গাড়ীত উঠিবলৈ যাওঁ। আৰু এই বাছত উঠি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈ গ'ল। আজি মই আৰু ভাইটি গৈ আছো আমাৰ ভণ্টিৰ ওচৰত। তাইক মানে হোষ্টেলৰ পৰা আনিবলৈ গৈছো আমি দুইটা। আৰু এয়া আমি বিশাল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা বগীবিল দলঙৰ ওপৰেদি গৈ আছো। আৰু এয়া আহি পালোহি আমি চাহ বাগান পালো, মানে ডিব্ৰুগড় চহৰ পালোহি। আৰু এই আমি আহি পালোহি ডিব্ৰুগড় চহৰত। আৰু আহি পাই ভণ্টিক লগত লৈ আমি গলো ব্ৰেকফাষ্ট হাণ্টিঙত, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱাই নাই যে, সেইকাৰণে পেটে আলু খাওঁ কচু খাওঁ কৰিছে আমাৰ। আৰু ৰেষ্টুৰেণ্টত বহি আমি আধা ঘণ্টামান মেনুখন চোৱাৰ পিছত কিবা কিবি অলপ অৰ্ডাৰ দিলো আৰু খাবলৈ। আৰু প্ৰথমতে আমি খালো এই চকলেট মষ্টটো আৰু তাৰ লগতে একাপ কফি। এইটো খাবলৈ কিন্তু বহুত টেষ্টি আছিল। তাৰ পিছত আমি অলপ বোলো কিবা এটা হেভি খাওঁ, সেই বুলি খালো আলু পৰঠা। ইয়াত দেখিছেনে দহি আৰু আচাৰৰ লগত আমাক পৰঠাটো চাৰ্ভ কৰিছিলে। আৰু এই কম্বিনেশ্যনটো মোৰ ভাইটিয়ে ভাল নাপালে, মই কিন্তু পুৰা প্লেট চাফা কৰি খালো। খানাটোতো খাই ললো, কিন্তু সেইখিনি এতিয়া হজমো কৰিব লাগিব নহয়, সেইকাৰণে বোলো আমি বল শ্বপিং কৰিবলৈ যাওঁ। আৰু ওচৰে পাজৰে যিমান মল আছিলে আমি চবতে সোমালো, কিন্তু বিশেষ একো নিকিনিলো। আমাৰ প্লেন আছিল ভুটিয়াত সোমোৱাটো, কিন্তু ভুটিয়া সেইদিনা বন্ধ। কি কৰিম আৰু, আমাৰ বেড লাক। আমি কাপোৰ কানি কিনাতকৈ বেছি চালোহে, বিশেষকে কিড ছেকশ্যন। আৰু মোৰ চকুত পৰিলে এই কিউট চি টাৰ্টলটো। ইমান যে মৰম লাগিছে এইটো দেখিবলৈ। কি কৰিব আৰু, কিন্তু কিনিবও নোৱাৰো, কাৰণ ঘৰত এইবিলাক অদৰকাৰী বস্তু কিনিছো বুলি গালি খাই খাই মৰিব লাগিব মই। আৰু এটা কথা হ'ল যে বাহিৰত ইমান গৰম পৰিছে, সেইকাৰণে আমি বোলো শ্বপিং মলত সোমাই ফ্ৰী এচি হাৱা খাই খাই লাঞ্চ টাইমলৈকে টাইমটো যেনে তেনে কটাই দিওঁ। আৰু এনেদৰে ইফাল সিফাল কৰি থাকোতে মোৰ চকুত পৰিল মোৰ ফেভৰেট এনিমি ওৱান পিছৰ টি চাৰ্ট। এগেইন মই নিকিনিলো এইকেইটাও, কাৰণ মোৰ কালাৰটো পচন্দ নহল। ফাইনেলি মই নাইকা ষ্টৰখনত সোমাই কিনিলো নিজৰ বাবে স্কিন কেয়াৰ প্ৰডাক্ট। ৱাহ, ইতনি খুশি হৈ ৰহি হে। আৰু ইমান বিলাক দোকান বজাৰ ঘূৰি ঘূৰি আমাৰ লাগিলে বহুত ভাগৰ, আমি খাবলৈ আহিলো ভাত। যিমানে যি নাখাওঁ কিয়, ভাতকেইটা নোখোৱালৈকে যেন দিনটো সম্পূৰ্ণই নহয়। আমাৰ নিচিনা মানুহৰ কাৰণেতো ভাতটোৱেই মেইন। আৰু ইয়াতে মই আৰু ভন্টিয়ে খালো চিকেন থালি, আৰু মোৰ ভাইটিয়ে খাইছিলে পৰ্ক থালি। আৰু খাই বৈ শেষ কৰি আহি আমি বোলো এইবাৰ ঘৰলৈ যোৱাৰহে কথা। আৰু হোষ্টেলৰ ৰুমত গৈ আমি সকলোবোৰ বয় বস্তু লৈ এয়া অটো এখনত উঠি বাছলৈ বুলি আহি আছো। আৰু অটত আহি থাকোতে গম পালো যে আজি য'ত বাছ পাই নৰ্মেলি তাত নাপাম, কাৰণ আজি মহৰমৰ কাৰণে ৰাস্তাবোৰ বন্ধ। কথাটো শুনাৰ পিছত অলপ টেনচন লাগি গৈছিল, কাৰণ সময়ো বহুখিনি হৈছিল বাছ যদি নাপাও কি হ'ব বুলি। কিন্তু আমি বাছ পাই গলো, আৰু লগতে চিটো পালো বহিবৰ কাৰণে, কাৰণ মোৰ ভন্টিয়ে দৌৰি দৌৰি আহি আগত চিট বিলাক ৰখাই থৈছিলে আমাৰ কাৰণে। এই বাছৰ চিটৰ কাৰণে কিমান ষ্ট্ৰাগল কৰিব লাগে, আপোনালোকে যদি বাছত ট্ৰেভেল কৰা মানুহ তেতিয়া নিশ্চয় বুজি পাব। আৰু এয়া ফাইনেলি আমি ঘৰ পাই গলোহি। আৰু লগতে বোলো মই আপোনালোকক দেখাই দিওঁ মই নাইকাৰ পৰা কি কি স্কিন কেয়াৰ প্ৰডাক্ট কিনিলো, কাৰণ মই ইমান এক্সাইটেড হৈ আছো যে মোৰ ৰ'বলৈ ধৈৰ্যই নাই। আৰু ইয়াত আছে 10খন চিট মাস্ক, 5খনৰ লগত 5খন ফ্ৰী দিছে, সেইকাৰণে মই কিনিলো। আৰু এইটো হ'ল মোৰ ফেভৰেট পাৰ্চেছ অফ দ্য ডে। আজিলৈ ইমানেই, বাই বাই। And please don't forget to like, comment and subscribe to my channel.